হেল্ল' ফ্ৰেণ্ডছ, মই নতুন ব্লগত আপোনাক স্বাগতম জনাইছোঁ। আৰু আজি গৰু বিহু হয়, চ' সকলোকে হেপী ৰঙালী বিহু। আৰু এতিয়া আমাৰ ওচৰতে সভাঘৰত মানে মুকলি বিহু আছে, তাতে আমি যাওঁ এতিয়া চাব। আৰু এয়া আমি আহিলোঁ, আমাৰ ওচৰতে মানে বিহু ফাংচন হৈছিলে, মুকলি বিহু, তাকে চাব আহিলোঁ। আৰু ইয়াতে মানে এভৰি ইয়াৰ জুবিন দা আহে। আৰু মই মানে দুবাৰমানটো একদম আগত বহি কিনে চাইছোঁ, আৰু এবাৰমানটো মানে উভতিও গৈছোঁ। ক'ৰবাৰ পৰা মানে লাইন হয় জুবিন দাক চাবৰ কাৰণে। তো সেয়াই আৰু আয়োজকসকলেও মানে বহুত দুখ কৰিছে। আৰু ৰৈ ৰৈ বিনালে হিৰইন মৌচুমী আলিভা তেখেতো আহিছিলে। আৰু তেখেতক বোলে মানে যেতিয়া ফাৰ্ষ্ট মানে ইণ্ট্ৰডিউচ কৰিছিলে ন, আমাৰ এইখন মানে আজাৰা বিহু মঞ্চৰ পৰাই মানে জুবিন দাই মানে তেওঁক চিনাকি কৰাই দিছিলে। সেয়াই আৰু তাৰপিছত চবেই মিলি কিনে মায়াবিনী গালে। আৰু ক'ব নোৱাৰোঁ, মনটো মানে কিবা এটা বেলেগ লাগিলে আৰু মানে বহুত বেয়া লাগিছে। এইবাৰ মানে জুবিন গাৰ্গ বিহীন ফাৰ্ষ্ট বহাগ বিহু ন, মানে অসমীয়া জাতিটোৰ কাৰণে মানে সঁচাকৈ এইটো মানে বহুত মানে বেদনাদায়ক আৰু এইটো বিহু। জুবিন দাৰ লগত প্ৰথমখন অনুষ্ঠান মই ইয়াতেই কৰিছিলোঁ, আজাৰাত। আপোনালোকৰ ওচৰলৈ আহি মোৰ আজি এনেকুৱা লাগিছে যেন মই মোৰ পৰিয়ালৰ মাজলৈ আকৌ উভতি আহিছোঁ। আৰু আগৰ পৰাই দেখি আহিছোঁ দাদাৰ লগত, যেতিয়া মই 2021 চনত যেতিয়া মই অনুষ্ঠান ইয়াত পৰিৱেশন কৰিছিলোঁ, ৰাইজৰ খুব উৎসাহ দেখিছিলোঁ আৰু মোক কি ধৰণে মৰম দিছিলে দাদাৰ সৈতে, সেইটো মই দেখিছিলোঁ। আৰু আজি সেই মৰম মই আজি আপোনালোক সকলোৰে পৰা আহি পালোঁ বিহু চাই কিনে। নাজিয়া, কেনেকুৱা লাগিলে? ভাল লাগিলে? কেনেকুৱা লাগিল? হয় নেকি? হিৰঞ্জনী দেখিছানে? ৰৈ ৰৈ বিনালে যেন ভাল লাগিছেনে? আকৌ যাবা? আকৌ যায় আহি পালোঁ আমি, এতিয়া ভাত খাওঁ। চাওঁ কিবা কিবি বনাওঁ, পিঠা চিঠা লাৰু চাৰু কিবা কিবি বনোৱাই নাই এতিয়ালৈকে। হেল্ল' এভৰিৱান, তো আজি হৈছে নেক্সট ডে' আৰু আজি হৈছে মানুহ বিহু। তো সকলোলৈকে হেপী ৰঙালী বিহু। আৰু এয়া মেখেলা চাদৰ পিন্ধি লৈছোঁ এযোৰ, এইটো ভণ্টি দিছে গিফ্ট বিহুত। কাপোৰযোৰ এইযোৰ মানে হেৰি টচৰ হয় মাজৰখিনি, আৰু এইটো পটি মই কিনি কিনে বনাই লৈছোঁ এযোৰ টচৰ। আৰু সেয়াই আৰু এতিয়া চিৰা দৈ খালোঁ, ক্ৰীম দৈ চিৰা এনেকৈ। আৰু সিহঁতকো মানে বাবা শুলে এতিয়া, সেয়াই আৰু তাৰপিছত মাইনাও আজি মেখেলা চাদৰ পিন্ধিছে, তাই বোলে মেখেলা চাদৰ পিন্ধে। সেয়াই আৰু শৰাই মানে চাকি তাকি দিলোঁ মন্দিৰত। এতিয়া আৰু কিনো, আমাৰ ইয়াতেনো আৰু কি বিহু, এই গুৱাহাটীত গাঁৱত হ'লে ভাল লাগে ন, মানে বিহু দলবিলাক যে আহে সৰু ল'ৰা ছোৱালী আগতে ইমান ভাল লাগে চাই কিনে। ইয়াতেতো তেনেকুৱা নাই আৰু একো গুৱাহাটীত। মানে আচল যিটো বিহুৰ মানে আমেজ ন, সেইটো মানে গাঁৱতহে পোৱা যায়। মানে গাঁৱত যে সেই সৰু ল'ৰা ছোৱালী যে বিহু দলবিলাক আহে, ইমান ভাল লাগে ন চাই কিনে গধূলি। মানে আগৰ কিবাৰ কি হয়, আমাৰ ওচৰতে জুবিন গাৰ্গ আহে, তো সেইটো এটা এক্সাইটমেণ্ট থাকে যে ফাংচন চাব যাম জুবিন গাৰ্গ। এইবাৰ মানে কিবা এটা ভাল লগা নাই আৰু মানে জুবিন গাৰ্গ বিহীন মানে ফাৰ্ষ্ট বহাগ বিহু কিবা এটা মানে ভাল লগা নাই। যদিও মানে অসমীয়া মানুহে পালিছে ন, তথাপিও সকলোৰে মনত কিবা এটা দুখ আৰু মানে আৰু এয়া মই বনাব লৈছোঁ ভাপা পুলি পিঠা। ভাবিলোঁ বিহু বুলি কিবা এটা বনাওঁ। বাকী পিঠা লাৰুটো মা বাহঁতে দিছে বাৰু। আৰু এয়া মই নাৰিকল আৰু গুড় অকণমান ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত পিঠাগুড়ি গৰম পানীৰে মাৰি কিনে এইখিনি নাৰিকল আৰু গুড়ৰ যিখিনি মিক্স, সেইখিনি তাৰে ভিতৰত দি কিনে 30 মিনিটছমান ষ্টিম হ'ব দিম। তাৰপিছত ধুনীয়াকৈ হৈ যায় পিঠাটো, আৰু খাবৰ কাৰণে বহুত টেষ্টি হৈছিলে। চিৰা দৈ খাওঁ, দৈ ক্ৰীম। চাহ খাওঁ এতিয়া।
চিপছ নাখায় এইটো খোৱা লাড়ু খোৱা পিঠা খোৱা চিপছ নাখায় জিলমিল খোৱা টেষ্ট কৰা তাতে আছোন জিমিলকচোন ভালে দেখা হৈছে ন তুমি যাতে কুৰ্তা পিন্ধি ল'ব পাৰা হা কৰি আছা ডাঙৰ ছোৱালীজনী দেখা হৈছে শিৱান হেপী বিহু কোৱা হেপী বিহু মই দিছোঁ তই গেঞ্জিটো হৈছে নে ডাঙৰ হৈছে কিবা খাবা দেই আইতাক দিয়া কিবা কিনি দিব দিয়া আইতাই মোক দিয়া মই তাতে দিয়া মই চাহ জিয়ান চাহ নাই তাতে আছে কাম কৰি দিবি যা পিঠাকেইটা যে বনাইছোঁ ভালেই হৈছে খাবৰ কাৰণে বহুত টেষ্টি হৈছে মানে অলপ খিচিৰি বনাই আছোঁ পকাইছোঁ উঠাৰ পিছত আৰু খুৱাম আৰু পিঠাকেইটা যে ধুনীয়া ধুনীয়া দেখা আহিছে নাই ভাল লাগিছে ন পিন্ধি ডাঙৰ ডাঙৰ দেখা হৈছে তোমাৰ এতিয়া পূজা খাব যাওঁ পূজা আছে ঘৰতে গণেশ পূজা তাতে যাওঁ হেপী বিহু হেপী বিহু আহিলোঁ পূজাৰ পৰা আৰু খিচিৰি খাই আহিলোঁ আৰু মিক্স চব্জি টপ এনেকৈ খোৱালে বিলাহীৰ টপ আৰু এতিয়া বাবাক খুৱাওঁ খিচিৰি সি শুই আছিলে মাত্ৰ উঠিলে চ' সেয়া আৰু এনেকৈ বিহু গ'ল আৰু এইবাৰ তো সেয়াই আৰু বিহু আৰু ইয়াতে এনেকৈ আৰু মানে গাঁৱত হ'লে আৰু কি হয় ইভিনিং বিহু দলবিলাক আহে চাই ইমান ভাল লাগে আজিকালি কমি গৈছে ন এইটো বিহু দলবিলাক নাহে গুৱাহাটীততো নাহে গাঁৱৰ ফালে আহে চাগে এটা দুটা ঠিক আছে বাৰু মই ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ আকৌ এটা নতুন ভিডিঅ' লৈ অতি সোনকালে লগ পাম তেতিয়ালৈকে থেংক ইউ